হেল্ল' এভৰিৱান, মই বৰ্ণালী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। বহুত দিন মিনি ব্লগ দিয়া নাই নহয়। আজি লৈ আহিছোঁ দুখনকৈ বিয়াৰ মেকআপ, মানে এখন তুলনি বিয়াৰ মেকআপ আৰু এখন আছিলে জোৰোণৰ। তো মেকআপ মোৰ নাছিলে, একচুৱেলি মেকআপ আছিলে মোৰ বৌৰ। তেওঁ যিহেতু মেকআপ চেকআপ কৰে, তো তেওঁৰ লগতে ময়ো গ'লোঁ। আৰু এয়া কইনাৰ ফাইনেল লুকটো কেনেকুৱা লাগিছে জনাব। তাই বহুত মানে কিউট লাগিছে, মোৰতো মেকআপটো বহুত ভাল লাগিছে। তো চাহ পানী খাই আমি এয়া তুলনি বিয়াৰ মেকআপটো কৰি উঠি আমি গ'লোঁ ছেকেণ্ড লোকেশ্যনটোলৈ। তো ছেকেণ্ড লোকেশ্যনটোত আছিলে এয়া জোৰোণৰ মেকআপ। তো গৈ পায়ে আমি সোনকালে মেকআপ ষ্টাৰ্ট কৰি দিলোঁ, মানে মেকআপটো বৌয়ে কৰিছে দিয়কচোন, মই জাষ্ট লগতহে আছিলোঁ, অলপ হেল্প কৰি দিছোঁ। আৰু বাকী এয়া কইনাৰ জোৰোণৰ লুকটো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু যিহেতু বৌহঁতৰ আলহীও হয়, সেইবাবে আমি একেলগে খাই বৈ ঘৰলৈ উভতিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ শেষলৈ চোৱাৰ বাবে। নেক্সট মই বিয়াৰ ভিডিঅ'টো লৈ আহিম।